নিৰ্মালিজ গেলেৰীৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰ স্বাগতম জনাইছোঁ। আমি বৰ্তমান আছোঁ গুৱাহাটীত। আচলতে আমাৰ থিয়েটাৰ চলি আছে মৰিগাঁৱত। আজিৰ পৰা মৰিগাঁও থিয়েটাৰ হ'ব আৰু আজি সৰস্বতী পূজা যিহেতু, গতিকে এখন ৰঙা শাৰী পিন্ধি ৰেডি হৈছোঁ। থিয়েটাৰ পেণ্ডেল এটা যাব লাগিছোঁ। তাত সৰস্বতী পূজা পাতিছে, কিন্তু আমি দিনত যাব নোৱাৰিলোঁ, ৰাতিপুৱা সোনকালে যাব নোৱাৰিলোঁ। গতিকে এতিয়া ওলাইছোঁ, এতিয়া যাওঁ আৰু আমাৰ লগত ভাইটি দুজনো যাব আজি থিয়েটাৰ চাবলৈ। আজি গণতন্ত্ৰ দিৱসো হয় ইয়াত, ৰিপাব্লিক ডেৰ লগতে সৰস্বতী পূজাও পালন কৰিছে সকলোৱে। এইফালে আমি এতিয়া গৈ আছোঁ, যোৰাবাট পাইছোঁহি। মৰিগাঁও বেছি দূৰ নহয় বাৰু। আজি এতিয়া আমাৰ থিয়েটাৰ চাবলৈ মোৰ ভাইটিকেইটা আহিছে, দৰ্শন, ৰাতুল, এইটো জিন্তুটো বাৰু মাজত থাকেই। আমি এতিয়া মৰিগাঁৱত আজিৰ পৰা আমাৰ থিয়েটাৰ, গতিকে আমি গৈ আছোঁ আৰু মৰিগাঁৱত 3 দিন হ'ব। গুৱাহাটীত বহুত দিনৰ মূৰত আহিলোঁ কাৰণে ভাল লাগিছে। দৰ্শন আৰু ৰাতুল দুইজনে খুব ভাল ছিংগাৰ দেই, আৰু দৰ্শনে বহুত নতুন নতুন গানৰ কাম কৰি আছে আৰু এটা গান ৰেডি হৈ আছে ৰাতুলৰ, দৰ্শনে কৰিছে কথা সুৰ। আৰু সেই গানটো কোৱাচোন অলপ, গানটোৰ বিষয়ে। গানটোৰ বিষয়ে আমাৰ ৰাতুলে গাইছে আৰু সুবাসনা বাই গাইছে। বহুত ধুনীয়া লাগিছে, গানটো গাইছে ভালকৈ বিশেষকৈ। আৰু মই অকণমান চেষ্টাহে কৰিছোঁ লিখিবলৈ, সুৰ কৰিবলৈ। আপোনালোকে ইনষ্টাত পাব গানটো। ইনষ্টাত মানে ৰীল বহুত বনিয়ে আছে। ৰৈ ৰৈ মাতিমটোক অলপ শুনাই দিবা নেকি? আমাৰ ৰাতুলে অলপ গালে ভাল লাগিব। ৰাতুলে অলপ গাই দিলে ভাল লাগিব। গোৱা। ৰৈ ৰৈ মাতিমটোক সুধিম লাগিছে নে ভোক, কাহিত মৰম বাঢ়ি দিম, মাটিত সপোন ঢালি দিম। ইমানেই ধুনীয়া গানটো। আমি এতিয়া সোমাইছোঁ জৈন হোটেল, জাগিৰোডৰ জৈন হোটেল খুব ফেমাছ। ইয়াতে ডোচাটো মই খুবেই ভাল পাওঁ। আমি কিমান এতিয়া ডোচা খাম। লগ পালোঁ নৱনীল, এতিয়া মৰিগাঁৱৰে চব ছিংগাৰ পাৰ্টিয়ে। মৰিগাঁও ল'ৰাবোৰ সঁচাকৈ টেলেণ্টেড দেই। সকলোৱে নতুন নতুন গান আপোনালোকে খুব সোনকালে শুনা পাব। এতিয়া অলপ ডোচা খাই যাওঁ। আজি শ্ব' দেৰি হ'ব চাগে ন? যিটো কেইটাত হ'ব বুলি ক'লে? আজি প্ৰথম খাম মই। কি খাবা? ডোচা। প্ৰথম ডোচা খাবা তুমি? ডোচা শুনাই খোৱা? মই দেখাও নাই কেনেকুৱা বস্তু। তেতিয়া ডোচা ওপৰত গান এটাকে বনাই দিয়া। পাৰি বনাবলৈ। চাউল ডোচাটো মিঠা নেকি সুধিছে? ডোচা নোখোৱা পাৰ্টি নেকি? ডোচা নোখোৱা পাৰ্টি। চিনি পাওঁ আৰু সিহঁতি ভাত খাই ভাল পায়। ভাত আৰু গাহৰি মাৰি দিয়ে। গাহৰি মাটিমাহ। গাহৰি আৰু ভাত মাৰি দিয়া ন? আমাৰ জেগাত দৰ্শনে দীঘল দীঘল ডোচা দৰ্শনে দীঘল ডোচা দিব। ছিংগাৰ লগ পাই তেওঁ ছিংগাৰ মনোভাৱটো মানে এনেও গান গাই বহুত ভাল পায়। ভিতৰৰ ছিংগাৰজন জাগি উঠিছে। পিঠা বুলি ক'ব। ঢাপালা পিঠা মানে বহল পিঠা আৰু ইয়াতে এতিয়া ডোচা বুলি পেলাই আমি ঢাপালা পিঠা খোৱা বুজি পাইছোঁ। প্ৰথমবাৰ খাবা? পাৰিম জানো খাব? পাৰিবা। এইটো জাপি দিয়া, ৰুমাল জপাতি জাপি দিয়া। এইফালে চব্জি তং সৰস্বতী নিৰ্মল রত্নবিভূষিতা কুণ্ডলকর্ণে বীণামালা পুস্তক হস্তে সরস্বতী মূর্তি দেবী নমস্তে। এয়া আমাৰ মিউজিক বক্স। ইয়াতে আমাৰ এইফালে ৰাতুলে গান গোৱা দেখিলে নেকি? ৰাতুল ক'ত? বা এয়া চাওক, ৰাতুলৰ যে মই কৈছোঁ নতুন গান এটা হ'ব শ্বুটিং, সেই গানটো এতিয়া ৰাতুলে গাই আছে। ৰাতুল আজি আমাৰ থিয়েটাৰৰ ছিংগাৰৰ চিটত বহি গ'ল।
আৰু শেষত মই আগবঢ়াইছোঁ আপোনালোকলৈ চিকেন চালাডৰ ৰেচিপি মোৰ ষ্টাইলত। চিকেন ব্ৰেষ্টৰ পিচ ল'লে হ'ব। এইফালে পিঁয়াজ, এয়া কেপচিকাম। একেবাৰে সহজ, আপোনালোকে নিশ্চিন্ত মনেৰে বনাব পাৰিব। অকণমান নিমখ দি দিলোঁ, নিমখ অকণমান নিমখ, তাৰপৰা জালুকৰ গুড়ি, যোনটো এইবোৰ চাহ চব্জি, জালুকৰ গুড়ি অকণমান দিলোঁ। আৰু নেমু নাই আচলতে, নেমু থাকিলে নেমু অলপ চেপি দিলেও ভাল। এতিয়া মই কি কৰিম, নিমখ আৰু জালুকৰ গুড়ি দি এইখিনি 10 মিনিটমান মেৰিনেট কৰি থৈ দিম। এয়া মই প্ৰথমতে পিঁয়াজ আৰু কেপচিকাম একেলগে কেৰাহীত অকণমান দেৰি ষ্টিম কৰিম। তেল ইউজ কৰিব নালাগে, তেল একেবাৰে ইউজ নহয়, আৰু মোৰ প্ৰায়বোৰ বস্তুতে মই তেল ইউজ নকৰাকেই বনাবলৈ চেষ্টা কৰোঁ। এইখিনি দেখিছেনে? এতিয়া মই অলপ দেৰি লৰাই দিলোঁ। এতিয়া অকণমান লাইট ব্ৰাউন নিচিনা হৈছে। এতিয়া মই ইয়াত কৰ্ণখিনি মিক্স কৰি দিম। কৰ্ণ ঢালি দিলোঁ। এতিয়া কৰ্ণখিনি মই একেলগে লৰাই দিওঁ। 5 মিনিট মই একেলগে লৰালোঁ। এতিয়া মই যিখিনি মিক্স কৰি থৈছিলোঁ চিকেনৰ মিক্সচাৰটো, সেইখিনি চিকেনখিনি এতিয়া মই ইয়াত ঢালি দিম একেলগে। চিকেনত মই জালুকৰ গুড়ি আৰু নিমখেদি মিক্স কৰিছিলোঁ, 10 মিনিট থৈছিলোঁ। কিন্তু আজি মোৰ ওচৰত নেমু নাই। নেমু আপোনালোকে এড কৰিব, নেমুৰ ৰস অলপমান, নেমুৰ ৰস দিলে টেষ্টটো আৰু বেছি ভাল হয়। এতিয়া মই চিকেনৰ লগত এই মিক্সচাৰখিনি একেলগে লৰাই দিম অলপ দেৰি। নিমখ আৰু অকণমান ছটিয়াই দিছোঁ একেলগে। গেছটো অলপ ল' ফ্লেমত দি ঢাকনি দি অলপ দেৰি ঢাকি থ'ব। প্ৰায় সিজিছেই। এতিয়া মই ইয়াত লাষ্টত শেষৰ ফালে এতিয়া এড কৰি দিম চাট মছলা অকণমান এড কৰি দিম। আহক, এতিয়া হৈছে আৰু এইখিনি চিকেন চালাডৰ ৰেচিপি। আপোনালোকে হৈছে অকণমান খাই চাওকচোন। অকণমান দিছোঁ, এখন চামুচ। মই বনোৱা চিকেন চালাডৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি ৰেচিপিটো ভাল পাইছে তেনেহ'লে প্লিজ এবাৰ ট্ৰাই কৰি চাব, আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব।